তেওঁলোকৰ মনত আজি যেন বুজাব নোৱাৰা আনন্দ। আজি তেওঁলোকৰ অন্ধ দুনয়নে নতুন সপোন ৰচাৰ বাট দেখিছে। শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ এটা শলাগ ল'বলগীয়া পদক্ষেপে নতুন বাট দেখুৱাইছে তেওঁলোকক। শিক্ষক দিৱসৰ পবিত্ৰ দিনটোতেই গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় এক ব্যতিক্ৰমী অনুষ্ঠানৰ। শ্ৰীমন্ত ফাউণ্ডেশ্যন ফৰ কালচাৰ এণ্ড ছ'চাইটিৰ সক্ষম প্ৰকল্পৰ সৌজন্যত নৰ্থ ইষ্ট ইণ্ডিয়া ভিজুৱেলি ইম্পেয়াৰ্ড এছ'চিয়েশ্যন চমুকৈ নেভিয়াৰ সহযোগত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলক শ্ৰব্য সঁজুলি আৰু লেপটপ বিতৰণ কৰা হয় এই অনুষ্ঠানত। অনুষ্ঠানৰ আঁত ধৰে শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ পৰিচালন ন্যাসৰক্ষী তথা প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে সমবেত সংগীত পৰিৱেশন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। তাৰ পাছতেই বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলক শিক্ষক দিৱস উপলক্ষে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। পৰৱৰ্তী সময়ত অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয় আৰু তেওঁলোকৰ হাতেৰে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বিতৰণ কৰা হয় একোটাকৈ লেপটপ। এই লেপটপৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে ব্ৰেইল পদ্ধতিত উপলব্ধ নোহোৱা পাঠ্যক্ৰমসমূহ অতি সহজেই ছাত্ৰ ছাত্ৰীসকলে আয়ত্ব কৰিব পাৰিব। ইয়াৰ বাবে লেপটপসমূহত সন্নিৱিষ্ট কৰা হৈছে বিশেষ ব্যৱস্থা, যাৰ জৰিয়তে উপকৃত হ'ব ছাত্ৰ ছাত্ৰীসকল। অনুষ্ঠানৰ শেষত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মনোজ কাশ্যপৰ গীতেৰে পৰিৱেশ জীপাল কৰি তোলে। গীতৰ তালে তালে ছাত্ৰ ছাত্ৰীসকলে হাত চাপৰি বজাই উদযাপন কৰিলে আজিৰ বিশেষ দিনটো। ছাত্ৰ ছাত্ৰীসকলৰ সৈতে আজিৰ দিনটো উপভোগ কৰি আনন্দিত হৈ পৰিল শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ প্ৰতিগৰাকী কৰ্মকৰ্তা। সাংবাদিকৰ সন্মুখত নিজৰ মনোভাৱ ব্যক্ত কৰি এইদৰে ক'লে পৰিচালন ন্যাসৰক্ষী ভাস্কৰজ্যোতি মহন্তই। আজি শিক্ষক দিৱসৰ দিনটোত আমি এই বশিষ্ঠ অন্ধ বিদ্যালয়, বিশেষকৈ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী দুয়োখনৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীক আমি সন্মান জনালোঁ। ২ নম্বৰ, আমি বিশেষকৈ অন্ধ আৰু মূকবধিৰসকলৰ লগত কাম কৰি আছোঁ আজি বহুদিনেই। তেওঁলোকৰ সত্ৰীয়া নাচ শিকোৱা, গীত শিকোৱা, একেলগে কৰা 2টা প্ৰগ্ৰেম, বা আমি তেওঁলোকক প্ৰত্যেকৰে ঘৰ ভিজিট কৰিছোঁ। 22টা ল'ৰা ছোৱালী এনেকুৱা আমি এডপ্ট কৰি লোৱা নিচিনা আৰু তেওঁলোকৰ ঘৰলৈ যাওঁ, তেওঁলোকক কিবা কিবি সমস্যাবোৰ সমাধান কৰি দিবলৈ চেষ্টা কৰিলোঁ। কিন্তু তেওঁলোকে ক'লে যে অকল এইটো কৰিলে নহয়, পঢ়া শুনাটো বৰ দৰকাৰ সিহঁতৰ কাৰণে, আত্মসন্মানটো আনিবৰ কাৰণে। বিশেষকৈ অন্ধসকলৰ অৱস্থাটো খুব বেয়া অসমত। অকল গানহে গাব লাগে বুলি বেছিভাগে ভাবে। তেওঁলোকৰ যথেষ্ট প্ৰতিভাৱান ল'ৰা ছোৱালী আছে, যাক অকণমান টেপ কৰিলে ভাল হ'ব। সেইকাৰণে আমি কি কৰি দেখিলোঁ যে তেওঁলোকৰ পাঠ্যক্ৰমৰ সমুদায় বস্তু ব্ৰেইলত ইজিলি উপলব্ধ নহয়, বা অন্যান্য সাধাৰণ জ্ঞান, সমাজবিদ্যা, এনেকুৱা বস্তু কিছুমান যিখিনি জানিব লাগে আজিকালিৰ যুগত ল'ৰা ছোৱালী, বা মেথছ হওক, বিজ্ঞানৰ বিষয়বিলাক। সেইকাৰণে আমি কি কৰিছোঁ, আমি লেপটপ কিছুমান মানুহৰ পৰা ডনেশ্যন বিচাৰিছোঁ, ছেকেণ্ড হেণ্ড লেপটপ। আমি সেইখিনি ঠিক ঠাক কৰি পেলাই তাত PDF-লৈ ৰূপান্তৰ কৰিছোঁ। তেওঁলোকৰ যিখিনি আৱশ্যকীয় শিক্ষাৰ কাৰণে ৰূপান্তৰ কৰি তাৰ ভিতৰত ভৰাই দিয়া প্ৰক্ৰিয়াটো চলি আছে বৰ্তমান, গোটেইখিনি ভৰাই শেষ হোৱা নাই। তাত এটা ইনষ্টল কৰা হৈছে ছফ্টৱেৰ, এতিয়া PDF-টো ৰিড কৰি দিয়ে, পঢ়ি দিয়ে। গতিকে তেওঁলোকে পঢ়ি শুনিব পাৰে, আৰু আমাৰ এক্সপাৰ্টে আহি পেলাই শিকাবহি অলপ দিন, 10-12 দিনমান তেওঁলোকক কণ্টিনিউৱাছলি শিকাই থাকিব লাগিব, কেনেকৈ চাব, কেনেকৈ শুনিব। এটা ছাবজেক্ট পঢ়ি থাকোঁতে সেইটো বন্ধ কৰি বেলেগ এটা ছাবজেক্ট পঢ়িবলৈ মন গ'ল, কেনেকৈ শ্বিফ্ট কৰিব, সেইবিলাক অলপ শিকিব লাগিব। কিন্তু কাণেৰে শুনি তাৰমানে পঢ়া শুনাটো কমপ্লিট কৰিব পাৰিব। নগাঁও স্কুলত খুব ভাল কৰিছে। মই সিদিনা দিল্লীতো চাই আহিলোঁ, স্ক'প বহুত আছে কৰিবৰ কাৰণে। এতিয়া বৰ্তমান আমাৰ ডিপাৰ্টমেণ্ট অফ ছ'চিয়েল জাষ্টিছে কাম কিছুমান যথেষ্ট ছিৰিয়াছলি কৰিছে, কিন্তু কৰিব লগা বহুত আছে। অসমত বিশেষকৈ দৃষ্টিবাধাগ্ৰস্তসকলৰ প্ৰতি যিটো মৰম দেখুৱাব লাগিছিলে সমাজখনে, সেইটো নাই দেখুওৱা, আৰু বহুত কৰিবলগীয়া আমাৰ আছে। পূৰ্বৰে পৰাই শ্ৰীমন্ত ফাউণ্ডেশ্যনে বহুতো গঠনমূলক কাম হাতত লৈ সেৱা আগবঢ়াই আহিছে। আজিৰ দিনটোতো ছাত্ৰ ছাত্ৰীসকলক লেপটপ বিতৰণ কৰি তেওঁলোকে প্ৰমাণ কৰিলে যে শ্ৰীমন্ত ফাউণ্ডেশ্যন সদায় ৰাইজৰ বাবেই উৎসৰ্গিত। কেমেৰাত সংগীতৰ সহযোগত ঐশ্বৰ্য শইকীয়াৰ ৰিপৰ্ট, খাটাং সংবাদ।